কৃষ্ণ আজি এই ভাগৱত পাঠত সমবেত সমূহ বা পায়সকল আমি আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত গ্ৰহণ কৰিছোঁ। আজি বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰখনি আমি পাঠ কৰিবলৈ ওলাই আহিছোঁ। মহন্তসকলৰ ক্ষমাই ভূষণ, অনেক ভুল কুটি হ'ব পাৰে, আমি আপোনালোকৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। আজি দ্বিতীয় স্কন্ধৰ প্ৰথম অধ্যায় ভাগৱত ধৰ্ম, এই অধ্যায়তে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। আজি ভাগৱত পাঠ অনুষ্ঠানটিৰ দ্বিতীয় স্কন্ধৰ প্ৰথম অধ্যায় ভাগৱত ধৰ্ম, এই অধ্যায়ভাগ আমি আলোচনা কৰিব আগবাঢ়িছোঁ। ভাগৱত ধৰ্ম মানে কি? ভাগৱতৰ অৰ্থ কি? ভা শব্দই ভাবুকম জ্ঞেয়ম, গ শব্দই জ্ঞানম, ৱ শব্দ বৈষ্ণৱী, ত শব্দই তত্ত্ব দৰ্শনম। অৰ্থাৎ আমি এই ভাগৱত পাঠ কৰিলে ভক্তি, জ্ঞান, বৈৰাগ্য এই তিনিটা বস্তুৰ আমাৰ শৰীৰলৈ আগমন হয়। এবাৰ নাৰদে ব্ৰহ্মাক প্ৰশ্ন কৰিছে, পিতামহ আপুনি যে ধ্যান লগাই বহি থাকে, কাক ধ্যান কৰে? কাৰণ সংসাৰখন আপোনাৰেই সৃষ্টি। ব্ৰহ্মাদেৱে নাৰদক কৈছে, শুনা নাৰদ, ভগৱান শ্ৰীহৰিৰ নাভিৰ পৰা দিব্য কমলত মোৰ জন্ম হৈছিল। জন্মৰ পিছত চাৰিওফালে দেখাৰ ইচ্ছা গ'ল আৰু মই চতুৰংগ হৈ গ'লোঁ, অৰ্থাৎ চাৰিখন মুখ হৈ গ'ল, চাৰিখন মুখ হ'ল। চাৰিখন মুখে মই অকল পানী আৰু বায়ুৰ বাহিৰে আৰু বাকী একো নেদেখিলোঁ। নিজকে প্ৰশ্ন কৰিলে যে মই কোন? মই ক'ৰ পৰা জন্ম হৈছোঁ? এই বুলি পদুম ফুলৰ নলাৰ ভিতৰে সোমাই গ'ল। বহুত গভীৰলৈ গৈ একো নেদেখি আকৌ উভতি আহিলে। আকৌ মনত প্ৰশ্ন হ'ল, মই কোন? দেখাততো একো নেদেখিলেই। ব্ৰহ্মাদেৱে একো নেদেখি তপ 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 তিনিটা শব্দৰ বাণী শুনিবলৈ পালে। ব্ৰহ্মাদেৱে চেতনা পালে, পাই তপস্যাত বহিল। বহু হাজাৰ বছৰ তপস্যা কৰাৰ অন্তত প্ৰভু ভগৱন্তই তপত সন্তুষ্ট হৈ দৰ্শন দিলে। লগে লগে ব্ৰহ্মাদেৱে প্ৰভু ভগৱন্তক দণ্ডৱত প্ৰণাম কৰিলে। সেৱাত সন্তুষ্ট হৈ প্ৰভু ভগৱন্তই সৃষ্টিৰ তত্ত্ব বিৱৰি ক'লে, সমস্ত সৃষ্টিৰ তত্ত্ব বিৱৰি ক'লে। ব্ৰহ্মাদেৱৰ সমস্ত অভিমান দূৰ হ'ল আৰু ভগৱন্ত পুৰুষে ব্ৰহ্মাদেৱক জগতৰ সৃষ্টি কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে চতুশ্লোক ভাগৱত জ্ঞান প্ৰদান কৰিলে। সেই চতুশ্লোক ভাগৱত নাৰদজীয়ে কৃষ্ণ দ্বৈপায়ন ব্যাসদেৱক ক'লে, ব্যাসদেৱে পুত্ৰ শুকদেৱক ক'লে, শুকদেৱে ৰাজা পৰীক্ষিতক, আৰু সেই অমৃতময় ৰস ভাগৱত কথা মহামুনি হোতে সৌনকে প্ৰমুখ্য কৰি 28 সহস্ৰ ঋষিক কৈ আছে। ভাগৱত ধৰ্ম বুলিলে থূলতে নিষ্কাম সেৱা, য'ত কামনা বাসনা নাথাকে, সেয়ে ভাগৱত ধৰ্ম। আমি গুৰুজনাৰ দ্বিতীয় স্কন্ধৰ ভাগৱত ধৰ্ম পাঠটিৰ মাজলৈ যাব বিচাৰিছোঁ। কৃষ্ণ জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, যোগ যোগাদিৰো হৰি নাম মহাফল, হেনয় পৰমানন্দ মাধৱ কনীতে, হোমৰিও নৰ নিৰন্তৰে এক চিতে। প্ৰথমে মহাপুৰুষ গুৰুজনাই মংগল আচৰণ কৰিছে যে কৃষ্ণৰ নামেই পৰম মংগল।
সেইজন পৰমানন্দ মাধৱক একচিত্তে নিৰন্তৰে স্মৰণ কৰিব লাগে। দৈনন্দিন জীৱনৰ কৰ্মৰ মাজতো আমি ঈশ্বৰৰ নাম ল'ব লাগে। যিকণ সময় পোৱা যায় সেইকণ সময়ত ভগৱন্তৰ নাম ল'ব লাগে। আপুনি অন্ন গ্ৰহণ কৰিছে, তাৰ আগত ভগৱন্তৰ নাম লওক। হোৱাৰ আগমুহূৰ্তত আপুনি ভগৱন্তৰ নাম লৈ হওক। ক'ৰবালৈ ওলাই গৈছে বা গমন কৰিছে, ওলাই যোৱাৰ আগতে ভগৱন্তৰ নাম লওক। এইটোৱে নিৰন্তৰ। কৃষ্ণ কথায় অমিত প্ৰিয়া সাৱধানে, কৰিও যতন যাবে নতু চাৰৈ প্ৰাণে। ঘোৰ কলি যোগে মল মতি মনুষ্যৰ, নাহি আন ধৰ্ম হৰি কীৰ্তন তপৰ। কৃষ্ণ কথা অমিতক প্ৰিয়া সাৱধানে, কৰিও যতন যাবে নতু চাৰৈ প্ৰাণে। ঘোৰ কলি যোগে মলমতি মনুষ্যৰ, নাহি আন ধৰ্ম হৰি কীৰ্তন তপৰ। অমৃতময় কৃষ্ণ কথা শুনিবলৈ গৈছে কেতিয়ালৈকে? যেতিয়ালৈকে আমাৰ শৰীৰত প্ৰাণ থাকে। কলিযুগৰ মনুষ্যসকল মলমতি, সেইকাৰণে কৃষ্ণৰ কীৰ্তনৰ বাহিৰে আন ধৰ্ম নাই। শৰীৰত আছে কলিকিত যত দুখ, গোচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। কৃষ্ণৰ চৰণে কৰি আশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। কলিগীত যিসকল লোক আছে সমাজত, তেওঁলোকৰ দুখসমূহ হৰিনামেহে দূৰ কৰিব পাৰে বুলি গুৰুজনাই কৈছে। কলিগীত লোক মানে যিসকলে সমাজত কণ্ডল লগাই থাকে, সেইসকলক কলিগীত দুখ বুলি কৈছে। দ্বিতীয় স্কন্ধৰ কথা শুনিয়াই উৎসুকে, নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি হুকে। কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত তাংক সাধুবাদ কৰি। দ্বিতীয় স্কন্ধৰ ভাগৱত কথা আনন্দমনে শুনিবলৈ কৈছে। ৰজাৰ পৰীক্ষিতৰ প্ৰশ্ন শুনি শুকদেৱে কৃষ্ণৰ চৰণ চিন্তি মহাৰাজ পৰীক্ষিতক সিদ্ধান্ত দিছে। মহাৰাজ পৰীক্ষিতে কি প্ৰশ্ন কৰিছিল? যে আমি মৃত্যুমুখী লোকৰ কি কাম? আমি মৃত্যুমুখী লোকে কি কৰিব লাগে? মহাৰাজ পৰীক্ষিতে শুকদেৱক এই প্ৰশ্নটো কৰিছিল। আৰু তাৰপিছত তেওঁ সিদ্ধান্ত দিছে, ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ, পুছিলা যিটো কথা সংসাৰতে হাৰ। মুখ্যৰ সাধন ইটো জগতৰে হিত, লভিল মুকুতি যিটো ব্যৱহাৰ বাঞ্ছিত। ধন্য নৰপতি মতি উত্তম তোমাৰ, পুছিলাহা যিটো কথা সংসাৰতে হাৰ। মুখ্যৰ সাধন ইটো জগতৰে হিত, লভিল মুকুতি যিটো ব্যৱহাৰো বাঞ্ছিত। কৈছে ধন্য ধন্য ৰজা পৰীক্ষিত, তোমাৰ চিন্তা উত্তম। তুমি যিটো কথা সুধিছা সেই কথাটো সংসাৰৰ সকলো মনুষ্যৰ বাবে প্ৰয়োজনীয়। কাৰণ যিটো কথা মুখ্য সাধনৰ উপায়। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞ কয় আচৰে। তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত,
হৰি বিমুখৰ হোৱে ব্যাথে আয়ু পাত। যাৰ জ্ঞান নাই তেওঁহে জাতি ধৰ্ম কৰে, নিতে বলি বিশ্ব পঞ্চযজ্ঞক আচৰে। পঞ্চযজ্ঞ কি? ঋষিযজ্ঞ বা ব্ৰহ্মযজ্ঞ, ভূতযজ্ঞ বা বলি বিশ্বযজ্ঞ, দেৱযজ্ঞ, নিজযজ্ঞ আৰু পিতৃযজ্ঞ। এইখিনি হ'ল কৰ্মকাণ্ডৰ মাৰ্গ। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তিৰ মাৰ্গ। ইয়াত যিসমূহ যজ্ঞ পঞ্চযজ্ঞৰ কথা কৈছে, এই মাৰ্গসমূহ হ'ল কৰ্মকাণ্ড মাৰ্গ। দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰাস্তি আলাপে ৰাতিৰো আয়ু হৰে। মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ, যিহেতু নেদেখে নৰে আপোনাৰ নাশ। যিসকলে দিন হ'লে ধন টকা পইচা অকল লাগে লাগে কৰি চিন্তা কৰি থাকে, ৰাতি হ'লে কি কৰে? স্ত্ৰী কুটুম্বৰ লগত গ্ৰাম্য কথা আলোচনা কৰি থাকে। তেওঁলোকৰ মনত বিষয় বাসনা কামনা বিভিন্ন অভিলাষ, সেইসকলে নিজৰ নাশ নেদেখে। হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা, পৰীক্ষিত তেবে শুনিবে কৃষ্ণ কথা। দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণৰেহে পাদ পদ্ম স্মৰিবে মনত। যাৰ মুখ্য পাবলৈ ইচ্ছা আছে, যেনেদৰে মহাৰাজ পৰীক্ষিতে প্ৰভু ভগৱন্ত কৃষ্ণ কথা শুনিছে, ঠিক তেনেকৈ কৃষ্ণ গুণনাম কীৰ্তন শ্ৰৱণ একচিত্তে প্ৰভু ভগৱন্তৰ চৰণ চিন্তি থাকিবলৈ কৈছে। নাৰায়ণ স্মৰণেহে পৰম মংগল, এহি মানে জীৱনতে জন্মৰ সাফল। অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। পৰম মংগলময় নাৰায়ণৰ নাম স্মৰণেহে জীৱন সফল কৰিব পাৰে। আৰু অন্তকালে মৃত্যুৰ শেষ মুহূৰ্তত সেই নাৰায়ণৰ নামে স্মৰণ কৰি মনুষ্য ভাগ্যৱন্ত হ'ব বুলি কৈছে। হ্ৰদত থকা এপাহ পদুম ফুলত এটা মৌ-মাখি মৌপান কৰি আছিল। মৌপান কৰি থাকোঁতে থাকোঁতে যেতিয়া সন্ধিয়া হ'ল সি গমেই নাপালে। আৰু কি হ'ল, সন্ধিয়া হোৱাৰ লগে লগে পদুম ফুলৰ পাহিবিলাক চাপ খাই গ'ল আৰু মৌ-মাখিটো তাতে আবদ্ধ হ'ল। সি মৌপান কৰি কৰি যাবৰ সময়ত দেখে যে সি যাব নোৱাৰা হ'ল। মৌ-মাখিটোৱে মনতে ভাবিছে যে এতিয়া সন্ধিয়া হ'ল, তাৰপিছত ৰাতি হ'ব, তাৰপিছত ৰাতিপুৱা হ'ব, সূৰ্য উদয় হ'ব আৰু মই ইয়াৰ পৰা গুচি যাব পাৰিম। ৰাতি এজাক হাতী আহিল আৰু সেই হ্ৰদৰ পাৰত ভৰি দিলে। আৰু ভৰি দিয়াৰ লগে লগে তাত যত জংঘল আছিলে, যিমানসমূহ জংঘল আছিলে চব টচ নচ হৈ গ'ল। আৰু সেই টচ নচত মৌ-মাখিটো মৃত্যু হ'ল। কথাৰ তাৎপৰ্য এইটোৱেই যে সেই পদুম ফুলপাহ হ'ল মায়া, মৌ-মাখিটো হ'ল আমি মনুষ্য। গতিকে আমি মনুষ্যবিলাক সেই বিষয়ত মজি থাকোঁ, থকাৰ কাৰণে কি হয়, আমাৰ জীৱনটোৰ শেষ মুহূৰ্তত কালে আহি লৈ গুচি যায়, অৰ্থাৎ তেওঁৰ মৃত্যু হয়। দৈনন্দিন জীৱনত যিসমূহ কৰ্ম কৰিব লাগে সেইবোৰ কৰি থাকক,
পিতৃসকলে পিতৃৰ দায়িত্ব, মাতৃসকলে মাতৃৰ দায়িত্ব, পুত্ৰসকলে যি কৰণীয় কাম আছে সেইখিনি কৰি যাওক। অলপ সময় উলিয়াই পৰম ব্ৰহ্ম পৰমাত্মাৰ ভগৱন্তৰ নাম স্মৰণ কৰক। তেতিয়া অন্ততঃ জীৱনৰ শেষ মুহূৰ্তত সেই পৰম ব্ৰহ্ম পৰমাত্মা কৃষ্ণই কৃপা কৰিব আৰু ভগৱন্তৰ কৃপা প্ৰাপ্তি হ'লে মোক্ষ লাভ কৰিব। সেইসকলৰ মহিমা কথা কৈছে, যিসকলে মৃত্যুৰ সময়ত অন্তকালে হৰি স্মৰণ কৰিব পাৰে, সেইসকল অতি ভাগ্যৱন্ত বুলি গুৰুজনাই প্ৰকাশ কৰিছে। যিটো ব্ৰহ্মময় দেখে জগত নিখিল, যত পাপ পুণ্য সমস্ততে নিবৰ্তিল, হৰিৰ কথাটো তাৰ ৰতি অবিশ্ৰাম, সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম। যিটোজনে সমস্ততে ব্ৰহ্মময় দেখে বা সমস্ত জীৱতে বিষ্ণুময় দেখে, সেইজনৰ সমস্ত পাপ বিনাশ হ'ব আৰু কি হ'ব? পুণ্য উদয় হ'ব। একেৰাহে কৃষ্ণ কথা ৰতি হ'ব। পৰমপুৰুষ ভগৱন্তৰ কথা য'ত কীৰ্তন পাঠ কৰিব বা আজি এইদৰে আয়োজন কৰিছে, ঠিক তেনেদৰে সেইসকল লোক সমস্ততে ব্ৰহ্মময় দেখিব। কৃষ্ণৰ কীৰ্তন শ্ৰৱণ কীৰ্তন তেওঁলোকৰ ৰতি হ'ব, আনন্দিত হ'ব আৰু তেওঁলোকৰ মুখত সদায় ৰামকৃষ্ণ নাম থাকিব। বলিবায় পূৰ্ব কিনো কহিলা মুনি, ইটো কথা একো পুৰুষতো নতো শুনি, শুনা সাৱধানে আৰ নিপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। মহাৰাজ পৰীক্ষিত আচৰিত হৈছে আৰু প্ৰশ্ন কৰিছে যে হে সুখদেৱ, কি অপূৰ্ব কথা কৈছে, মই একো বুজিব পৰা নাই, কাৰণ মই এইটো নতুনকৈ শুনিছোঁ। এই কথাটো কি মোক বুজাই কওক। আৰু সুখদেৱে কৈছে যে শুনা পৰীক্ষিত, মোৰ উত্তৰ শুনা, এয়া হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত। হাতে মহাধৰ্ম এক নামেহে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণত সাক্ষাৎ, পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰি গুণ নাম ধৰ্ম মহাসুখ কৰ। সুখদেৱে কৈছে একমাত্ৰ প্ৰভু ভগৱন্তৰ নামহে মহাধৰ্ম, শ্ৰৱণ মাত্ৰক কৰে কৃষ্ণত সাক্ষাৎ, পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰি গুণ নাম ধৰ্ম মহাসুখ কৰ। অৰ্থাৎ শ্ৰৱণ আৰু কীৰ্তন, শ্ৰৱণ আৰু কীৰ্তন ভক্তিৰ সাতটা মাৰ্গ, সাতবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠ বুলি কোৱা হৈছে। শ্ৰৱণ আৰু কীৰ্তনৰ মাজত শ্ৰৱণক যিসকলে কৃষ্ণ কথা শুনে সেইসকলক শ্ৰেষ্ঠ বুলি কৈছে। শ্ৰৱণ আৰু কীৰ্তনৰ ভিতৰত শ্ৰৱণক শ্ৰেষ্ঠ বুলি কৈছে। কৃষ্ণ কথা শুনিলেই, ভগৱন্তৰ কথা শুনিলেই, শ্ৰৱণ কৰিলেই কৃষ্ণক সাক্ষাৎ পাব। পূজা নমস্কাৰ ধ্যান আদিতকৈও হৰিগুণ নাম আৰু কীৰ্তন সুখকৰ, মহাসুখকৰ আৰু মহাধৰ্ম। স্ত্ৰী বাল্য বন্ধু সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ, কলিৰ সাক্ষাৎ মই পঢ়িলো পিতৃত, তুমি মহা বৈষ্ণৱত কৰিব বিদিত। আচলতে প্ৰভুসকল ভাগৱত শাস্ত্ৰ সম্পূৰ্ণ ভক্তিযুক্ত আৰু ইয়াত ভগৱন্তৰ নামেহে
প্ৰখ্যাত বুলি দেখাইছে ভগৱন্তৰ নাম তিৰোতাসকল বা বাল্য বৃদ্ধ সকলোৰে অধিকাৰ আছে সকলোৱে শ্ৰৱণ কীৰ্তন কৰিব পাৰে নিজ জাতি চাণ্ডালকো সেই নামে উদ্ধাৰ কৰিব পাৰে কলিৰ সন্ধ্যাত মই পঢ়িলোঁ পিতৃত কলিৰ সন্ধ্যা মানে সত্য আৰু ত্ৰেতা যুগৰ সন্ধিক্ষণক এই সময়ছোৱা শেষক কি বুলি কোৱা হয় ত্ৰেতাৰ সন্ধ্যা ত্ৰেতা আৰু দ্বাপৰ যুগৰ সন্ধিক্ষণৰ দ্বাপৰ সন্ধ্যা আৰু দ্বাপৰৰ সমাপ্তি আৰু কলিৰ আৰম্ভণি এই সন্ধিক্ষণক কলিৰ সন্ধ্যা বুলি কোৱা হয় অৰ্থাৎ কলিৰ আৰম্ভণিত পিতৃ ব্যাসদেৱৰ পৰা এই জ্ঞানসমূহ পাইছিলোঁ শুকদেৱে কৈছে যে মই পিতৃ ব্যাসদেৱৰ পৰা মই এই জ্ঞানসমূহ পাইছিলোঁ তোমাৰ দৰে এজন পৰম বৈষ্ণৱক মই সেই জ্ঞান ব্যক্ত কৰিছোঁ